ফল পোৱাতে কাটিম কাটিম বুলিছে কিয়? এখেতে যদি কৰোণাক কাটে তেনেহলে মোৰ কি হ'ব? সোনকালে গৈ খবৰটো দি অহাই ভাল। মইনো কি কৰিলো? ৰাতিপুৱাই ফ্ৰম দেখা নাইতো। এনেতো ঘৰৰ বাহিৰ ওলাব নোৱাৰাই হৈছে। মইহে ফ্ৰম দেখিলো। এই ৰাতিপুৱাই কি ছাগলীৰ দৰে বেবাই আছ? ক'তনো বেনোৱা দেখিলে আপুনি? সেই হপা গিলি অহা নাইতো। এনে কথাবোৰ নকব, টেমা গৰম হৈ আছে। কি বৰ ফুটাৰ আছে? আনি দিয়া বস্তুৰ পৰা টেক্কা মাৰি খাইছে, কথা ফুটাইছে। ঐ খাট্টা নকৰিবি দে। এই অমুকা নহলে তহঁতে ৰাস্তাই ভিক্ষা খুজিব লাগিলে হয়। ৰাতিপুৱাৰ পৰা ডিঙিত এটুপি পানীও পৰা নাই। চাহ কাপ দে, নিজে কৰি খাওঁ, মই নোৱাৰো। এইখন দেখিছনে? মোৰ কি হ'ব এতিয়া? মোৰ মানুহজন জেলত গ'লে মই কাৰ লগত থাকিম? সাবিত্ৰী, তইহে নে? অথনিৰ পৰা তই এনেকৈ বিনাইছ যে বৃন্দাবনত বাহিহে বাজিছে। কি হৈছেনো তোৰ? মই বুলি ভাবিলে ছাগলীয়ে বেবাই আৰু এইজনীয়ে বৃন্দাবনত বাহি বজায়। এইবোৰ দেখাৰ লগতে মই মৰি নগলো কিয়া? এইখন দেখিছ? বইলাৰ কটা দি মানুহ চিনি পোৱা নাই? তোৰ এনেকৈ উদাটো খাই দৌৰি আহিছ যে? যোৱা ৰাতিৰে পৰা মানুহজনে কিবা অদ্ভুত আচৰণ কৰি আছে আৰু কাটিম বুলি কৈ আছে। বৰ ভয় লাগিছে। মানুহজন জেললৈ গ'লে মই কাৰ লগত থাকিম? থাকিবি তই আমাৰ লগতে থাকিবি। কি আমাৰ লগত থাকিব? খাবলৈ নাই খুচকন বৰসবাহলৈ মন। হেৰি আগতে সুধ কাক কাটিব? তাকেইতো ক'বলৈ আহিছো। মই ভালদৰে বুজিও পোৱা নাই। আপোনাৰ লগত কিবা কাজিয়া লগা নাইতো? নাই সি মোৰ ভাল বন্ধু। যোৱাকালি তাক লগ পাইছিলোহে। নহয় এই অমুকা থাকোতে তই চিন্তাই নকৰিবি। কান্দিবি। হেৰি কি পেঘেনিয়া আছে হে? বৰা
আজি এনে বিয়া তাতে আকৌ পুৰণা পুৰণা তোৰ নামটোৱে বিঘিন ঘটাইছে হাতখনে হেৰি হাতখন কিয় অমংগল ৰক্তস্খলন হোৱাৰ সম্ভাৱনা আছে দাখন দিয়ক তই আকৌ কিয় কান্দিব ধৰিছ অনে কান্দিবি এ বহে কৃষ্ণ 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 কি অমঙ্গল তুমি কাক এনেদৰে গালি পাৰিছা কৰোণা অমংগলীয়া তোক কৰোণা দায়িত্ব অমংগলীয়া নহয় নহয় অমংগলীয়া নহয় যদি গোটে দেশত দুগুণ বেমাৰ আনি উল্টা পুল্টা কৰি দিছি কৰোণা দায়িত্ব বেমাৰ আনা নাইতো কৰোণা এটা বেমাৰৰ নাম আৰু কৰোণা দায়িত্বৰ লগত কৰোণা বেমাৰটোৰ নাম মিলি গৈছে বাবে তুমি এনেদৰে ভাবিছা হয় নেকি নাজনো দে পিছে তহঁতেই তাকক যা চিন্তা নকৰিবি এনেকুৱা কিয় কৰিছে সুধিব লাগিব মোৰ কিন্তু বহুত ভয় লাগিছে ভয় কৰিব নালাগে নহয় আমি সুধিব লাগিব সত্যদায়িত্বটো বৰ ভাল ভাওনা কৰে সাবিত্ৰী সত্যবান ভাওনাখন চাইছিলো নহয় এতিয়াও মনত আছে মোৰ পিতৃ ৰজা দুৰ্বন্ধ সাবিত্ৰী অ সাবিত্ৰী কি হৈছেনো তুমি মোৰ পৰিচয় সোধা কিয় সোধাচোন আপোনাৰ পৰিচয় কি মোৰ পৰিচয় জনাটো তোমাৰ প্ৰয়োজন নাই আছে প্ৰয়োজন আছে তেন্তে শুনা সাবিত্ৰী মোৰ পিতৃ ৰজা দুৰ্বন্ধ দহন্দৰুদ্ৰহেনৰ অত্যাচাৰত মোৰ পিতৃ আজি অন্ধ আৰু সেই অন্ধ পিতৃৰ পুত্ৰ মই সত্যবান 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 কি হ'ল বল বল আমি ইয়াত সময় নষ্ট কৰি লাভ নাই বল তালৈ যাওঁ বল 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 তাত বাৰু কি হ'ল সত্যদায়িত্বৰ ভাওনা চাইছেনে আইতা হা চাইছো নেকি বৰ ভাল কৰে এতিয়া পিছে বৰ দুখ লগা হ'ল ভাওনা কৰিবলৈ নাপায় ভাওনা কৰিবলৈ নাপায়
সাবিত্ৰী আজি আমি মাংস খাম খাবি খাবি আজি ভাওনা আছে নহয় কাইলৈ তহঁতে মাংস খাবি 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 সাবিত্ৰী সাবিত্ৰী কাটি কৃষ্ণ কৃষ্ণ নাপায় তবু আপোনালোকে মনে মনে থাকক কাটি কি হলে বাপু তোৰ ইমান থৌগা ভাওনা কৰে এক কাটিম কাটিম তো শুনা নাছিলো কি হলে বাপু তোৰ কাটিম এক কাটিম কাটিম যি কৈ আছে কাক কাটিব কৃষ্ণ কাক কাটিবনো চাই ল'ব লাগিব অ কাক কাটিবনো কাক কাটিম অৰুণ মোৰ মানুহজন কলৈ তই এনেকৈ চিঞৰিছ যমৰজাই পলাইহে গ'ল তই মই গৌৰৱ কৰোঁ পিছে মোক বা কিয় কাটে ঐ মই কি দুখ কৰিলো মোৰ মানুহজনক কিয় কাটে কাটিব কোন আহিছ কাটিম মই বৰ হতাশ হৈ পৰিছোঁ ৰাই শিল্পীৰ স্বাভিমান বজাই ৰাখিবলৈ গৈ মই অন্ন হেৰাইছোঁ ৰাই দেশৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিব নোৱাৰি মই ঘৰ বকিছোঁ ৰাই আচলতে মই মোৰ বন্ধু কৰোণাক কাটিব বিচৰা নাই কাটিব বিচাৰিছো মানৱ জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই কৰোণা ভাইৰাছটোকে ডিঙিত গামোচা এখন লৈ যেনেদৰে অসমীয়াৰ অস্তিত্ব বজাই ৰাখিব পাৰি এনেদৰে লঘনে থাকি সংসাৰখন চলাব নোৱাৰি নাম দিলে আপোনালোকে শিল্পী আৰু আজি আপোনালোকৰ আগত বাকৰ ৰুদ্ধ হৈ গৈছে মই সহায় বিচাৰি আপোনালোকক আমনি দিব বিচৰা নাই কেৱল কেৱল জীয়াই থাকিবলৈ পথ বিচাৰিছো মোৰ এই আচৰণৰ বাবে ক্ষমা কৰিব ৰাই মোক ক্ষমা কৰিব কৃষ্ণ 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 চবৰে মংগল হওক দাইটি তই চিন্তা নকৰিবি এইবাৰ ভাল দিন আহিলে তোৰ ভাওনা চাম এতিয়া আহিছো দে চাই ল'ব লাগিব অ বাপু তই চিন্তা নকৰিবি ভাল দিন আহিব দে ভাল হ'ব ঐ বন্ধু মিছাতে ইমান ভয় খালো কৰ্মই ধৰ্ম এতিয়া তই কৰ্ম কৰ তোক যি সহায় লাগে আমি কৰিম এতিয়া আহিছো দে ঐ সাবিত্ৰী আহো দে বলক হে মা মোৰ ভোক লাগিছে খাবি এটা কথা কওঁ বেয়া পাব নেকি মাজনীয়ে মাংস খাই বৰ ভাল পায় আৰু তাই এইকেইদিন
ভাত ভালকৈ খাবও পৰা নাই। গতিকে মাংসই নাকাটি কিয়? নমস্কাৰ। সমূহ অসমবাসী ৰাইজক সেৱা যাচিছোঁ। লগতে দুৰ্গা উৎসৱৰ হিয়াভৰা ওলগ জনালোঁ। SNB আছাম আমাৰ ইউটিউব চেনেল। এই চেনেলটোত প্ৰচাৰিত আমাৰ কৰোণা কাণ্ড চুটি ছবিখন চাই কেনে লাগিলে আমাক জনাব। লগতে আপোনালোকৰ আশীৰ্বাদত আৰু আমি আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতিৰে এই চেনেলটোত লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।